জাগি উঠে বুকু খনি হয় তাজমহল। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু কুশলে আছে। আজি আকৌ এটি নতুন ভিডিঅ' লৈ মই মৌচুমী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আৰু মোক দেখি চাগে আপোনালোকে ভাবিছে যে মই ক'লৈ গৈ আছোঁ। মই গৈ আছোঁ আজি প্ৰায় 4 মাহ পিছত মোৰ ভণ্টিৰ ঘৰলৈ। আৰু তাইক মই এটা ইম্পৰ্টেণ্ট বস্তু ৰাখিবলৈ দিছিলোঁ, যিটো একচুৱেলি সময় পাৰে হৈ গ'ল। মই কেতিয়াবাই আনিব লাগিছিল, কিন্তু তাইও যিহেতু কলেজ পঢ়ি আছে, তাইৰ কলেজ থাকে, ক্লাছ থাকে, প্ৰজেক্ট থাকে, আৰু ময়ো নিজৰ কামৰ বাবে যাব পৰা নাছিলোঁ। সেইবাবে আজি আনিবলৈ গৈ আছোঁ। তো কি বস্তু আনিবলৈ গৈ আছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো। এয়া মই তাইৰ ঘৰ আহি পালোঁ, আৰু আনফালে তাই চাহ বনাই আছিলে। একচুৱেলি কেমেৰাত তাই দেখুৱাব মানা কৰিছে, সেইবাবে মই আপোনালোকক দেখুৱাব নোৱাৰোঁ। আৰু এতিয়া মই আপোনালোকক এটা ধুনীয়া ভিউ দেখুৱাই আছোঁ। এয়া চাওকচোন, তাইৰ ঘৰৰ ৰুমৰ পৰা, খিৰিকীৰ পৰা কিমান ধুনীয়া এটা ভিউ। আৰু সেই যে পতাকাখন উৰি আছে, সেইখন হৈছে উলুবাৰীস্থিত গান্ধী মণ্ডপ। যিসকলে জানে তেওঁলোকেতো জানেই, যিসকলে নাজানে মই তেওঁলোকৰ বাবে কৈ দিলোঁ। এইফালে পকৰি বনাই আছে। কিহৰ পকৰি? দালি কি আছে কোৱা? দালি, কবি, ধনিয়া, জলকীয়া আৰু পিঁয়াজ ঢেৰ। এইখিনি ন, গোটেইখিনি মিক্স। তো কাৰোবাৰ বাৰ্থডে চাৰ্থডে পাৰ্টি হ'লে তুমি বনাব পাৰিবা। পাৰিম, মাতিলে হ'ল। কণ্টেক্ট নম্বৰ গাইজ কণ্টেক্ট নম্বৰ দি দিম। পাৰিছাচোন, ভাল বনাইছা। এতিয়ালৈ হোৱাই নাই ন। খাই যাবা। টেলেণ্ট দেখিছে গাইজ, বাম হাতেৰে বনাই আছে। এখন হাতে যে উঠিছে, বঢ়িয়া বনাইছে। কালাৰটো ধুনীয়া উঠিছে। আৰু এইফালে চাহ পানী। এয়া চাহপাত ঢালিলে 2 চামুচ। তিতা নহ'লে হ'ল আৰু দিয়া। এবাৰ চেনি কেইচামুচ? বাহ, বেলেগ ষ্টাইল দেখোন। দেখিছে গাইজ, কাৰোবাক বোৱাৰী দৰকাৰ হৈছে যদি জনাব। কিমান ধুনীয়াকৈ বনাইছে তাই। আৰু এতিয়া তাই ধুনীয়াকৈ চাহ বনাই আনিছে, আৰু আমি তিনিওজনীয়ে চাহখিনি আগতে খাই লওঁ। ইমান মই দেখিছোঁতো তুমি বাতিত বহুত ভিজাইছা। ইমান নিভিজালেও হ'লে হয়, সেইকাৰণে পকৰি ইমান হৈ গ'ল। নহয় মানে এইফালে কবিও দিছো যে, সেইকাৰণে বেছি দেখিছা। কবি, পিঁয়াজো বেছি দিছো। মোক চাহ বহুত ভৰ্তি কৰি দিছা। খোৱা পকৰি দি খাই খাই ইমান ভৰ্তি কৰি দিছে তাই চাহ। সেইটো মোকো, মইতো গাখীৰ চাহ নাখাৱেই। বাপৰে, শেষে নহ'ব এতিয়া মোৰ। তাই যেতিয়া চাহ বনাই মই মিঠা কমেই পাওঁ। তোমাকো মিঠা লাগেনে? নাই, মোক মিঠা মই লাগে। মিঠা কম খাওঁ। তো মোৰ কাৰণে যে ঠিকে আছিল মিঠা। হ'লেও ভাল লাগে মিঠা মিঠা লাগব। মইতো চচে দি খাওঁ। ভাল পোৱা চচটো খাওঁতে বেলেগ। মই তাইক কৈছোঁ, তুমি যেতিয়া চাহটো বনোৱা ন, মিঠাটো মই গম পাওঁ। আৰু চেনি লাগে, মই যে এনেকুৱাই খাওঁ। ময়ো চেনি কম খাওঁ। এনেকুৱা হয়নে? ময়ো এনেকুৱা, সেইকাৰণে অভ্যাস হৈছে। কিন্তু মায়ে কয় কি গৰম পানী নবনাবি দে, নালাগে বোলে গৰম পানী বনাব। ইমানে গৰম পানী হৈছে। চেনি লাগে তাই কাৰণে গৰম পানী হৈছে। আমাৰ কাৰণে ঠিকে আছে এইখিনি চেনি। নাই, আমাৰ ঘৰত মই আৰু ডাঙৰ দাদা মিঠা বহুত খাওঁ, লাগে মানে।
নিমখটো মানে মোক লাগিবই চাইডত নিমখ বেছি নিমখো খাওঁ আমি কেঁচা নিমখ নাখাওঁ নিমখৰ হয় মানে কেতিয়াবা যদি বহুত কম হৈ যায় তেতিয়া খাব পাৰি এনে লৈ নাখাওঁ চাবা হৈ যাব হ'ব তোমাক লাগিব মোৰ ঠিকে আছে চাহ ইমান দিছা খায়ে শেষ নকৰোঁ ট্ৰেণ্ডিঙত এটা ৰিলছ বহুত চলি আছে তো ময়ো ভাবিছোঁ এটা বনাই দিওঁ ইফালে তাই হাঁহি আছে so tasty so yummy just looking like a wow just looking like a wow ৰছীডাল যে দেখিছে আপোনালোকে এইডাল আছিলে গণেশ মন্দিৰৰ গণেশগুৰি গণেশ মন্দিৰৰ 1 মাহৰ কাৰণে আছিলে কিন্তু 1 মাহৰ জাগাত 4 মাহ 5 মাহ মানে হ'ল আৰু এতিয়া যিডাল মই আপোনালোকক দেখুৱাম সেইডাল হ'ব দুৰ্গা পূজাৰ কাটি আছে একচুৱেলি ভাচনিতে পিন্ধিব লাগিছিলে কিন্তু ভগৱানৰ বস্তু আৰু যেতিয়া তেতিয়া পিন্ধিব পাৰি এতিয়া তাই পিন্ধাই দিব মোক ইমান চিকনা মিকনা কি কৰিবা আৰু 2 পেজ নাহিব নেকি নে 1 পেজে দিওঁ 1 পেছে দিয়া ইমান চিকনা মিকনা হাত একে গতি হৈছে নেকি হাত দুখন নাই মোতকৈ তোমাৰ বেছি আছে হাতখন বেছি আৰু এইডাল একচুৱেলি 1 বছৰৰ কাৰণে থাকে কিন্তু যোনে ভালকৈ টাইটটো ৰাখে তাৰ কাৰণে 1 বছৰ গুচি যায় মোৰতো বহুত বছৰে যায় বুলি ক'লেও ভুল নহ'ব টাইটটো চইছে ঠিকে আছে টাইটটো ৰাখি পিন্ধোৱা টাইপে হৈছে আৰু ভনীয়েকে বায়েকক পিন্ধাইছে হৈছে বেছি টাইট হ'লেও হেৰি লাগে ন নাই মোৰ কাৰণে ঠিকে আছে আৰু দিম নেকি নালাগে। গাঁঠি হৈ যাব হ'ব অলপমান কাটি দিম এই ৰছীডাল যে দেখিছে আপোনালোকে এই ৰছীডালৰ কাৰণে আজি মই তাৰ ঘৰলৈ আহিলোঁ আৰু এইটোৱে মোৰ আজি ইম্পৰ্টেণ্ট বস্তু আছিলে যিসকলে জানে তেওঁলোকেতো জানেই এই ৰছীডালৰ মাহাত্ম্যটো কি হয় এইফালে তাই ভাত বনাই আছে মই এনেই বহি আছোঁ চ' ভাবিলোঁ যে আজি জুবিনদাৰ বাৰ্থডে চ' এটা গান গাই দিওঁ ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰদানি ধীৰে ধীৰে ধিমিকি জ্বলে শেৱালি যেন তৰালি চাব খুজিও নেদেখো মই কতেবা আচাৰৰ লগৰ তুমি ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰদানি তোমাক দেখা পালে সপোন জাগি উঠে বুকুখনি হয় তাজমহল মন নদী হয় সাগৰলে বয় ঢৌবোৰো হয় সাঁথৰ সন্মুখত যেতিয়া তোমাক দেখোঁ যাযাবৰ অভিমান মুঠিতে ৰাখোঁ মন যায় মন যায় মন যায় দাৰা ৰি ৰে ৰে দাৰা ৰি ৰে ৰে মন যায় মোৰো মন যায় চকুত চকুত থবৰ মন যায় खूबसूरत हो बहुत खूबसूरत हो आप सर से पैर तक दिल झूम झूम दिल झूम झूम दिल झूम झूम जाए दिल झूम झूम दिल झूम झूम दिल झूम झूम जाए तुमने हूर हूर किसी हूर हूर सा ये
আজি যিহেতু শনিবাৰ সেইবাবে তাইক মই নিৰামিষে দিব ক'লোঁ মাছ মাংস তাইক মই একো দিবলৈ কোৱা নাই আৰু আপোনালোকে কিন্তু নাভাবিব দেই তাই যে মোক সুদা ভাত খুৱাই পঠুৱাইছে বুলি আৰু আজিৰ ভিডিঅ'টো মই ইমানতেই সামৰণি মাৰিলোঁ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি জনাবলৈ কিন্তু নাপাহৰিব ধন্যবাদ